27 জানুৱাৰীত 5 বছৰ হ'বলৈ কৈ আছে তো এনডিবি কেডাৰ जोंनि एबसुनि प्रेसिडेन्ट मानगोनां दिपेन बर' सारा जोबोद दुखु गोनां बाथ्रा फोरमायदों मानोना जोंनि BTR एकर्ड जानाया 5 बोसोर कमप्लिट जानो थांगासिनो दं दिनैसिमबो एक्स एनडिएफबिफोरनि रिहेबिलिटेसननि बाथ्रा एक्स ग्रेजियानि बाथ्रा दिनैसिमबो माखासेया मोननो हादों आरो माखासेया दिनैसिमबो मोनफुंनो हायाखै दा बेफोर बाथ्राखौ लानानै बिथाङा खोब दुखु मोननाय बाथ्रा बुंदों दुखु मोननाय फोरमायदों एसामिस निउसाव बिथाङा दुखु मोननाय बाथ्राखौ फोरमायदों बे समाव बिथाङा मा दुखु मोननाय फोरमायखो नैबे भिडिअनि गेजेरजों नोंथांमोननो फुल डिटेल्स बाथ्राखौ मिथिहोनाय जागोन नोंथांमोना भिडिअखौ जोबजासिम नायलांगोन BTR চুক্তিৰ ৰূপায়ণত প্ৰচণ্ড লেহেমীয়া গতি দেশে বিদেশে বৰ্তমানো কাৰাৰুদ্ধ 60ৰো অধিক এনডিএফবি পুনৰ সংস্থাপনক লৈও সমানেই সৰব চুক্তি স্বাক্ষৰকাৰী অহা 27 জানুৱাৰীত 5 বছৰ সম্পূৰ্ণ হ'ব BTR চুক্তি সম্পাদনৰ BTR চুক্তি অনুসৰি BTCৰ পৰিষদীয় সমষ্টিৰ সংখ্যা 60টালৈ বৃদ্ধি হোৱাটো দূৰৈৰে কথা এই পৰ্যন্ত চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহেৰে সম্পৃক্ত বিষয়সমূহে ৰূপায়ণ হোৱা নাই ফলত চুবুৰীয়া ৰাষ্ট্ৰ নেপালকে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে BTR চুক্তি স্বাক্ষৰকাৰী 6 সংগঠনৰ অন্যতম এনডিএফবিৰ 60জনৰো অধিক নেতা কেডাৰ আৰু ইয়াৰ বাবেই পুনৰ উত্থাপন হ'ল 2008 চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত হোৱা এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী সহ সকলো নেতা কেডাৰৰ মুক্তিৰ দাবী 2025ত 27 জানুৱাৰীত 5 বছৰ হ'বলৈ কৈ আছে আৰু জেলত বৰ্তমানলৈকে মানে 60জনৰো অধিক জেল খাটি আছে তো এনডিবি কেডাৰ সকল যিসকল এতিয়া জেলত আছে ৰঞ্জন দৈমাৰী সহ আন কেডাৰ সকল আছে তেওঁলোকক অতি সোনকালে মুকলি আকাশত এৰি দিয়াটো চৰকাৰৰ এটা গুৰু দায়িত্ব বুলি আমি ক'ব বিচাৰো কেৱল সেয়াই নহয় BTR শান্তি চুক্তি অনুসৰি এনডিএফবিৰ নেতা কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহৰ ভিতৰত এই পৰ্যন্ত 263টা গোচৰ প্ৰত্যাহাৰ কৰিছে চৰকাৰে কিন্তু বৰ্তমানো এনডিএফবিৰ নেতা কেডাৰৰ বিৰুদ্ধে দেশে বিদেশে আছে বহু সংখ্যক গোচৰ ইয়াৰ বাবেই অসমৰ লগতে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ আদালতে বৰ্তমানো এনডিএফবিৰ নেতা কেডাৰৰ বিৰুদ্ধে জাৰি কৰে সমন শান্তি চুক্তিৰ মাধ্যমেৰে মূল খুঁটিত চামিল হোৱাৰ পাছতো পূৰ্বৰ গোচৰত সমন লাভ কৰি হতাশ হৈছে এনডিএফবিৰ নেতা কেডাৰ নাগালেণ্ডৰ পৰা সামন আহে মেঘালয়ৰ পৰা আহে অৰুণাচলৰ পৰা আহে অহা 3 মাহ পৰা 6 মাহ ভিতৰত কেছৰ যোনটো উইথড্ৰয়েলৰ কাম সম্পন্ন কৰিব লাগে বা সেইটো উইথড্ৰ কৰাৰ কাৰণে সকলো প্ৰক্ৰিয়া কৰিব লাগে কাৰণ 5 বছৰ হ'ল অস্ত্ৰ জমা দিয়াৰ পিছত তাৰ ঠাত যদি এটা বোজা হৈ থাকে স্বাভাৱিকভাৱে সাইকোলজিকেলি তাৰ এটা ইম্পেক্ট পৰিব বৰ্তমানো পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হৈ আছে 678জন এনডিএফবিৰ কেডাৰ এই কেডাৰ সকলকো শীঘ্ৰেই পুনৰ সংস্থাপন দিয়াৰ দাবী অন্যতম চুক্তি স্বাক্ষৰকাৰী সংগঠন এবছুৰ সভাপতি দিপেন বড়োৰ এনডিবি কেডাৰ সকলক যি সংস্থাপনৰ কথা যি ৰিহেবিলিটেশ্যন 4203 এতিয়ালৈকে তেওঁলোকক সংস্থাপন দিয়া হ'ল কেডাৰক আৰু ইয়াতে 678 মানে হেতু বিভিন্ন কাৰণত ৰৈ গৈছিল ইয়াৰ স্ক্ৰুটিনি হৈ গ'ল গোটেই ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকক এতিয়া পুঁজি আবণ্টন দিব লাগে লগতে দশকৰ পাছত দশক ধৰি চলা বড়ো আন্দোলনৰ বাকি থকা শ্বহীদ পৰিয়ালসমূহকো শীঘ্ৰেই এককালীন সাহায্য প্ৰদানৰ বাবেও দাবী জনায় এবছুৰ সভাপতিগৰাকীয়ে দ্বিতীয় কথাটো হ'ল যে শ্বহীদ পৰিয়ালক এক্সগ্ৰেচিয়া দিব লগা আছিল ইয়াৰ বৰ্তমানলৈকে 600 মান পৰিয়ালক দিয়া হ'ল কিন্তু এতিয়াও আৰু বহুখিনি বাকী আছে ব্যুৰ' ৰিপৰ্ট ND24